Good morning and welcome back to IIT Kanpur. আজি খেলা আছে আজি ডিজেকে চলি লৈ যাম যিসকলে মানে কোম্পানী সকল কজিমা IIT Kanpur দেছো IIT ইন্টাৰনেট স্পৰ্টছ আছে আৰু বৰ্তমান আমাদের ৰুমত মেনি বস্তু দিছি কিটো আছে এখিনি বস্তু সাবান এক পিস এটোটো আছে অল আউট দিছি ফনি দিছি ডেটল দিছি এই গাত গোৱা মুখত গোৱা দিছি ভেসলিন সাবন আৰু এটা কিবা দিছি আৰু কলম এটা আৰু চাবি ৰিং এটা আৰু মই ডাইনিং হলত আহিলো ব্ৰেকফাষ্ট কৰাৰ কাৰণে বহুত বস্তু আছে লিষ্টখন দেখা পালে আপোনালোকৰ মাথা নষ্ট হৈ যাব এতে কিবা কিবি নাম আছে ব্ৰেড চেড মই চিন পাইছোঁ কৰ্ণফ্লেক্সৰ চিন পাইছোঁ বাকী মই বেছিভাগেই চিন নাপাওঁ বস্তু কলটো বাৰু চিন পাই চবেই চিন পাই নামটো কাৰণে চাম্বাৰ আছে পিঠাও দিছি ভেলপুৰি নেকি মানে একজেক্টলি ক'ব লাগিলে মই বহুত বস্তু ইয়াতে নামেই নাজানো আৰু কিন্তু যাই লাষ্টত মই কিবা কিবি ল'লোঁ আৰু আপোনালোক দেখি আছোঁ কি খেলোঁ বইল আণ্ডা আছে ইয়াতে কি ভুজিয়া আণ্ডা আৰু ইয়াতে আছে অমলেট আৰু ইয়াতে বহুত খানা আছে মই আপোনালোকক এখন পাই দেখাই আছোঁ আৰু চব বস্তু এৰি লাষ্টত মই আণ্ডা ব্ৰেড আৰু কল আৰু চাহ এই বস্তুখিনি ল'লোঁ আৰু মজবুত কৰি খাই ল'লোঁ ৰাতিপুৱা আহাৰ বুলি তো ব্ৰেকফাষ্ট কৰি ল'লোঁ এতিয়া বৰ্তমান খেলৰ ফিল্ডৰ ফালে গৈ আছোঁ 8টা বজাৰ পৰা আমাৰ ফুটবল খেল আছে আৰু এইটো হৈছে আমাৰ হোষ্টেলখনৰ কেম্পাছ এফালে আমি আছোঁ এটা লিখা আছে 29th ইণ্টাৰ IIT ষ্টাফ স্পৰ্টছ মিট 2024 আৰু IIT কেম্পাছৰ ভিতৰতে এটা মন্দিৰো আছে সেই মন্দিৰটোৰ ভিতৰত নাযাওঁ জোতা চোতা পিন্ধি আছোঁ যিহেতু সেইটো মন্দিৰো আছে মানে বহুত ভাল লগা পৰিৱেশ এইটো এতিয়া মই যিখন IITত আছোঁ কানপুৰত সেই কানপুৰৰ বৃহৎ যে ইয়াতে কেম্পাছত ময়ূৰ চৰাই আছে আৰু ময়ূৰ চৰাইবিলাক মানুহ হাতৰ পৰা খাদ্য খায় মানে শুনা হিচাপে কিন্তু মই পোৱা নাই বাৰু IIT মাদ্ৰাজত মানে হৰিণবিলাক আছে আমাৰ গুৱাহাটী IITত বান্দৰ আৰু কুকুৰ আছে আৰু IIT কানপুৰত আছে হৰিণ মই যিমান পাৰোঁ দেখাৰ চেষ্টা কৰিম আপোনালোকক তো মই কোৱা মতে আপোনালোকক ইয়াতে ময়ূৰ চৰাই থকা বুলি কৈছিলোঁ চাওক মোৰ সন্মুখতে ময়ূৰ চৰাই এইবিলাক ইয়াতে সেনেকৈ থাকে কেম্পাছতে চাওক এইবিলাক ময়ূৰ চৰাই আৰু আছে বহুত মই দেখাম পিছত আপোনালোকক মানে এইটো IIT কানপুৰৰ কেম্পাছ আৰু আপোনালোক কোৱা মতে মই যি ক'লোঁ ফুটবল খেল চলি আছে এই আমাৰ এই ফুটবল খেল চলিছে এফালে নেক্সট খেলৰ কাৰণে ৰেডি আছে বেলেগ টিম দুটা আমাৰ ফুটবল টিম ক'ত আমাৰ টিম বাকীবিলাক আমাৰ বড়ো ভাই আমাৰ গগৈদা চব আছে একদম জ্যোতিদা বৰ্তমান আমাৰ IIT গুৱাহাটী আৰু IIT মন্দিৰ খেল চলি আছে ইয়াতে আৰু বৰ্তমান আমি 3টা গ'লত আগবাঢ়ি আছো নেকি জ্যোতিদা 3-0 আগবাঢ়ি আছো একদম বঢ়িয়া খবৰ আমাৰ কাৰণে জাষ্ট আহি পাইছো মই হাফ টাইম আহি গ'ল এতিয়া আমাৰ প্লেয়াৰখিনি এইফালে আহিব আমি চিনাকি কৰি দিম গোটেইখিনি প্লেয়াৰ ক্ৰিকেট প্লেয়াৰ আহি আছে একদম পুৰা বৰ্তমান হাফ টাইম আমাৰ প্লেয়াৰখিনি আহিছে ভিতৰত বঢ়িয়া অ' ছাৰ নমস্কাৰ বম প্লেয়াৰ এটা পল্লি মাৰিয়া ৱাৰে ৱাহ Directly landed from Argentina, bladder of Angel Di Maria. মজা আৰু 3টা গলত আগবাঢ়ি আছে ইণ্ডিয়ান আৰ্মি মেইন গলকিপাৰ সি মানে চব যিমান যি সদস্য সব একদম ডিফেন্স দি থাকে একদম বঢ়িয়া মিনিমাম কিমানটা গলত জিকিম আমি আজি এনেকে হ'লে আৰু 3টা হ'ব যদি অলপ ভাল খেলে আৰু 6টা 7টা গ'ল দিব পাৰিব ঠিক আছে মিনিমাম 5টাটো হ'বই হ'ব 5টা বেছি হ'ব 6 প্লাছ আমাৰ সৈনিক এইগিলা 6 প্লাছ হ'ব আমাৰ কেনেকুৱা খেল দেখাইছে বিদ্যা হাফ টাইম গ'ল হাফ টাইম পিছত আৰম্ভ হৈছে আৰু এটা গ'ল হ'লে অলৰেডি মজা গলুর হুইসেলে মারবা পারা না এই প্র্যাকটিস করতে লাগবো মজা ৰূপমো আহি পাইছে বৰ্তমান ৰূপমে এতিয়া খেলত দৰ্শক হিচাপে ব্যস্ত হৈ আছে দৰকাৰী কথা কওঁ আমাৰ IITত খেলা চলি আছে আৰু IITৰ খেলাত বৰ্তমান বেতালৰ ডাইলগ ফেমাছ আছে নহয় ফিল্ডে দৌড়েছে তোর মুখ কই ইদাই কোটাই হাও খা পারা নাই ধর মানুই নাই হেই কি করছে গোলটো কিন্তু ধুনীয়া মারছিল কিন্তু হুমা লাগছে আমাৰ বৰ্তমান প্লেয়াৰ এক্সচেঞ্জ হ'ব কোন ওলব তাৰ পৰা মিঠু মাব হা দেৱানদা ওলব আৰু মিঠু তোমাৰ পৰা 10টা গোল আমাক লাগব কিন্তু এতিয়া বৰ্তমান কি কৰে ডিফেন্ডাৰ লাগে ঠিক আছে তুমি লাগি থাকা একদম আৰু এইটো হৈছে আমাৰ IIT গুৱাহাটীৰ বেঞ্চ ইয়াতে বহি আছে বৰ্তমান 2টা প্লেয়াৰ আৰু আছে আৰু বেলেগ কি কাম
নীলাকেইটা হৈছে মন্দি আই টি মন্দি আৰু আমাৰ ব্লেক কালাৰ ব্লেক মানে হালধীয়া থকাকেইটা হৈছে আমাৰ আই টি গুৱাহাটী বৰ্তমান মই পিছফালে লগ বনালে আমাকো দিব দিছে অলৰেডি কি খবৰ আছো দিয়ক কালি আছো আপোনাৰ কেনেকুৱা আছো দা হাগা আহিছে নহয় হাগা আছো গম পাইছো চলটোৱে কালিৰ পৰা হাগি হাগি তৎ পোৱা নাই ভাই কি হ'ব সেইটো দিব ব্লগত হৈ গ'ল খেল খতম জিকিলোঁ মানে মান্দিৰ লগত মান্দিক 6 গ'ল দি পেলাই এতিয়া খেল খতম হ'ল আৰু প্লেয়াৰখিনি আমাৰ ভিতৰত আহি আছে মজা মজা 6 গ'ল 7 গ'ল 6 হৈছে মজা 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 7-0 বঢ়িয়া মজা 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 हो गया গতিকে আমজাদ দা আমাৰ মেইন হে আপুনি কি কথা কয় এটা কথা কিন্তু মেৰিদা মেৰিদা পেটটো এতিয়া অলপ দাউৰা নাই আপুনি বহুত দৌৰছি ইণ্টাৰ আই টি বুলি যিখিনি মানুহ আছে মানে অহা যোৱা কৰাৰ কাৰণে এইবিলাক গাড়ী দিছে ই ৰিক্সা আমাৰতো 300 টকীয়া এখন 4 চকীয়া এইটো টিম আমাৰ গ'ল তাৰপিছত আমি গৈ আছো আৰু আমি ইয়াতে বহি আছো আৰু আমাৰ পিছফালে চাওক ময়ূৰ চৰাই তো আমাৰ ফুটবল খেল খতম পলাছৰ মলত আছে পিছফালে মিত্ৰ আছে আৰু আমি এতিয়া বৰ্তমান হোষ্টেল গৈ আছো হোষ্টেলত ৰেষ্ট ল'ম আৰু এইফালে বাস্কেটবল চলি আছে সেইটো ব্লগ বেলেগকৈ বনাম কাৰণ গোটেইবিলাক ব্লগ যদি আমি একেলগে বহুত দীঘল হৈ যায় আৰু মানুহে চাবলৈ টান পায় গতিকে এইটো ব্লগ ইমানেই ছাবস্ক্ৰাইব কৰি থওক পিছৰ ব্লগত বাকীবিলাক দেখা হ'ব